Hello everyone, স্বাগতম জনাইছো CJ's কিচেনৰ আন এটি ভিডিঅ'লে। এতিয়া আবেলি বাজিছে 5টা আৰু মই একদম ধুনীয়া কামৰ বস্তু এটা ললো মছলা থোৱা টেমা। আপোনালোকে নিশ্চয় ভাল পাব, মানে কাৰোবাৰ কামতো দিব পাৰে, কোনোবাই ল'বও পাৰে, সেইকাৰণে ভাবিলোঁ শ্বেয়াৰ কৰি দিওঁ আপোনালোকৰ লগত। মই আজি দুদিনমানৰ আগতে আহিলে ফ্লিপকাৰ্টৰ পৰা লৈছিলোঁ আৰু প্ৰাইচটো ৰিজনেবল, 280 মান লৈছিলে। আৰু নিয়মেনে শুই উঠি আহিছে কাৰণে তাৰ বিস্কুট খোৱাৰ টাইম হৈ গ'ল। সি ভাবিছে এই কেলে বিস্কুট দিয়া নাই, মায়েনো কেলে বিস্কুট দিয়া নাই এতিয়া মোক ন। আচৰিত হৈছে আৰু মায়ে মানে ভিডিঅ' কৰাতহে লাগিলে ন, বিস্কুট চিস্কুট মোক নিদি মা লাগিলে ভিডিঅ' কৰাত। ব'লক দেখুৱাই লওঁ। মই মছলা ভৰোৱাই নাই, ভৰামহে। মই বোলো ফাৰ্ষ্টতে আপোনালোকক দেখুৱাই লওঁ। এইটো আৰু এইটো এনেদৰে ঘূৰাই দিব পাৰি। মছলা থৈ মানে যিটো আপুনি থয়, যিটো লাগে সিফালৰ পৰা এনেদৰে। আৰু কেইবাটাও আছে, মানে টেমা কেইটা আছে মই লিখা নাই, কিন্তু মানে ওপৰতো আছে তলতো আছে। ৰ'ব টোটেল কেইটা আছে, 1 2 3 4 5 6 7 8, ওপৰতো 8টা তলতো 8টা, টোটেল 16টা আছে। ৰ'ব মই দেখুৱাই দিছোঁ। মছলাখিনি থৈ লওঁ, নহ'লে মোৰ মানে মছলাবোৰ এনেকুৱা অ'ত ত'ত কেনেকৈ থওঁ নহয়, ইমান দিগদাৰী হয় দিবৰ সময়ত, আৰু ৰেচিপি কৰিবৰ সময়ত যে উলিয়াই এনেকৈ দিব লাগে আৰু দিগদাৰী হয়। ভাবিছোঁ এতিয়া ইয়াতে মছলাখিনি ধুনীয়াকৈ ভৰাওঁ, চিজিল লগাওঁ মছলাৰ টেমাবোৰ। বাবা এইটো কি সি ইমান চাইছে নিঐ, কি ল'লোঁ এবাৰ। অ'ত বহিছে ত'ত বহিছে, টোপনি পূৰ হোৱাই নাই। মই মানে ইমানেই বেয়াকৈ মছলা আচলতে দিগদাৰীও হয়, এনেদৰে থৈ দিওঁ, এনেকুৱা টেমাতে থৈ দিওঁ জানেনে। এটা এটাকৈ দিবৰ সময়ত বহুত প্ৰব্লেম হয়। আৰু দুটামান আছে মছলা, এইখিনি চিজিলকৈ ভৰাই লওঁ, ভাল হ'ব আৰু আপোনালোকেও নিশ্চয় ভাল পাব। মানে যিসকলে কিছুমানে হয়তো আনিবও পাৰে এনেকুৱা টেমা, কিন্তু মই অনা নাছিলোঁ। আৰু এইটোৱে ভাল, এইটো এনেদৰে মানে এটা এটাকৈ টেমাকেইটা এনেদৰে খুলিব পাৰি, আৰু আছে আনি থোৱা, একদম ভৰ্তি হ'লে বেছি ভাল লাগিব দেখিবলৈ। সিটো পেকেটো লৈ আহোঁ। এইটো ধনিয়া গুড়ি পূৰা এক টেমা কৰি ভৰালোঁ। এইটো টেমাটো দেখিয়ে ভাল লাগিছে। এতিয়া ইয়াত আস্তেকৈ লগাই দিম, খাপে খাপে খুৱাই দিলোঁ। এতিয়া ভৰাওঁ জিৰা গুড়ি। জিৰা গুড়ি ভৰালোঁ, আৰু জিৰা গুড়ি বটলটো পূৰা ফুল নহ'লে, মানে আধাহে হ'ল। আকৌ আনিলে সেইখিনি পিছত ভৰাই ল'ম। আৰু এতিয়া এটা এটাকৈ মছলাখিনি ভৰাই থাকোঁতে বহুত দেৰি হৈ যাব, গতিকে মই মছলাখিনি ভৰাই লওঁ, তাৰপিছত আপোনালোকক দেখুৱাম। এইটো দুটা ভৰোৱা হৈ গ'ল, জিৰা গুড়ি আৰু ধনিয়া গুড়ি। এতিয়া বেলেঞ্চ হোৱা নাই, সিফালে যে মছলাখিনি নাই, মানে এইফালে অকণমান বেকা নিচিনা হৈছে, সিফালে ভৰাই দিলে আৰু বেলেঞ্চ হৈ যাব। জিৰা ধনিয়া ভৰালোঁ, বাকী মছলাখিনি ভৰাই লওঁ, নহ'লে আমাৰ নিয়মাইনাই পাইছে বেয়া। বেয়া পালা নি গোসাঁইটো? অ' বাবা বিস্কুট খাবলৈ নাপায় নিয়মাইনাই, নহ'লে বহুত দেৰি হৈ যাব। বিস্কুট খাবলৈ নাপায়, বেয়াই পাইছে আমাৰ নিয়মাইনাই। মছলাখিনি ভৰাই ল'লোঁ, ওপৰৰ লাইনটো পূৰা হৈ গ'ল, কমপ্লিট হৈ গ'ল। তলত আৰু এতিয়া লং, ইলাচি, ডালচেনি এইবিলাক ভৰাবলৈ আছে। তলৰ লাইনটো ভৰোৱাই হোৱা নাই, কিন্তু এইটো ইমান ধুনীয়া লাগিছে। চাওক, দেখিবলৈও ভাল লাগিছে আৰু সুবিধাও হ'ব মোৰ ৰন্ধা বঢ়া কৰোঁতে। বিস্কুট খাবলৈ ৰৈ আছে, নহ'লে দেৰি হৈ যাব। সি বেয়াই পাইছেগৈ মানে। নিয়মাইনা চা হা বাবা হা, বিস্কুট খাবা হা। মই দিম দেই, এবাৰ দিম দেই, বিস্কুট দিম দেই, মই আজৰি হ'লোঁ দেই। অঁ বেয়া পাইছিলা নি, বিস্কুট খাবা নাই? ৰ'বা দিছোঁ দেই।
একে মানে নিয়ৰ থালখন বহুত দিন হ'ল পুৰণা হ'ল সেইবোৰ চিঞৰি আছিলে আৰু এইটো এটা বাতি অৰ্ডাৰ কৰিলে চাওক এইটো বৰ ধুনীয়া আৰু এইটো মানে ডগীৰ কাৰণে এইটো অনলাইন কৰি পেলাই একদম ইয়াত পঠিয়াই দিছে ঘৰলৈ নিয়লে ভাইটিটোলে এতিয়া ইয়াতে খাব নিয়মে বিস্কুট ৰ'বা দে দিছোঁ বিস্কুটকেইটা ভাঙি দিব লাগিব নহয় তাক আকৌ বিস্কুটটো গোটাকৈ নিদিওঁ ভাঙি দিব লাগিব আৰু ৰ'বা দেই দিম দেই ৰ'বা দেই দিম দেই মই বিস্কুট ভাঙিছোঁ ৰ'বা বিস্কুট উলিয়াইছোঁ ৰ'বা তোমাৰ দেই ৰ'বা খাবা ৰ'বা ব'লা আহা বিস্কুট খাবা আহা বাবা দিলোঁ দেই বিস্কুট দিলোঁ দেই কোনে খাব কোনে খাব কোনে খাব কোনে খাব আমাৰ নিউ ভিডিঅ' কৰিলে অকণমান চাই লয় আজিকালি খোৱা খাইছানে বাবা খাইছা অঁ ফুড খাই আছে আৰু মছলা থোৱাত ডিবাটো মই লৈ যাওঁ কিটচেনলৈ একদম ভৰ্তি হৈ গ'ল নহয় এতিয়া একদম গধুৰ হৈ গৈছে আৰু কিটচেনৰ জেগা এটাত থ'ব লাগিব এই চুকটোতে থ'ম বুলি ভাবিছোঁ আৰু এইখিনিতে ভাল হ'ব আকৌ তেল চিকটি পৰে বুলিও ভয় লাগে তেল চিকটি পৰি লেতেৰা হয় বুলি এইখিনিতে ভাল হ'ব এইখিনিতে থৈ দিওঁ মোৰ সুবিধা হ'ব আৰু হৈ গ'ল এতিয়া ঘূৰাই ঘূৰাই এনেকৈ মছলাখিনি লৈ থাকিলেই হৈ যাব আৰু এইটো এটা দিছোঁ আৰু এইখিনি হৈছে আজি ইখন বাৰীত যে আমাৰ যিখন পাচলি লাগে ফল মূল লাগে কেইবাবাৰো দেখুৱাইছোঁ আপোনালোকক গগৈয়ে তাৰ পৰা আহিলে এইকেইটা ডাঙৰ মানে এইটো চাইজ ডাঙৰ চেৰি আৰু এইকেইটা ৰেছবেৰী এইটো চাওক ৰেছবেৰী দেখিছেনে আপোনালোকে এইকেইটা আমাৰ বাৰীত লাগিছে আৰু বেছি পকিবলৈ পোৱাই নাই গগৈ লৈ আনিলে মানে একদম পূৰা ৰঙা হৈ যায় এনেকুৱা ইয়াতকৈও ৰঙা হয় মানে এওঁহে কৈছে পূৰা ৰঙা ৰঙা হৈ যায় পকিবলৈ আৰু দিব লাগিব মই বাৰীখনলৈ বহুত দিনেই যোৱা নাই পাই যাবই পৰা নাই পানী খাবা বিস্কুট খাই পেলাই আজৰি হৈ পেলাই এতিয়া আহিছে আমাৰ নিয়মে পানী খাবলৈ আৰু পানী খাবলৈ কি কৰে দেখুৱাইছোঁ এখন ঠিক কৰি লৈছোঁ চকীখন পানী খাবলৈ এইখিনিতে এনেকৈ বহি দিয়ে তাৰমানে তাৰ পানীৰ বটলটো ইয়াত আছে এইখিনিতে থৈ দিওঁ যে সি জানে আৰু সেইকাৰণে এতিয়া খাব পানী ন পানী বটল আৰু সি ভাবে এনেদৰে বহিলে আৰু পানী পাই যাব লোৱা বাবা লোৱা পানী পিয়াহ লাগিছে তাৰ বিস্কুট খালে যে মানে এতিয়া পিয়াহ লাগিছে হ'ল আৰু খাবা নাই ভালকৈ পানী খালে পিয়াহ গুচিলে তাৰ আৰু আজি পিছাই বহুত দিনৰ পৰা কৈ আছিলে মা মাংস পোলাও খাম বুলি পোলাও ৰেচিপি আপোনালোকৰ লগত কেইবাবাৰো শ্বেয়াৰ কৰিছোঁ মানে চেনিটো অকণমান কেৰামল কৰি বনালে কালাৰটো ভাল হয় আৰু পোলাওটো বহুত দেৰি ভাজিব লাগে ভাল হয় তেতিয়া আজিও বহুত ধুনীয়া হৈছিলে পোলাও আৰু চিকেনটো মানে লোকেল চিকেন মই গোটা মছলা দি বনাইছিলোঁ বহুত টেষ্টি হৈছিলে চিম্পল কিন্তু খাবলৈ বহুত টেষ্টি হৈছিলে এয়া চাওকচোন ইয়াৰ দেখিছে মোৰ হাতখন মানে মছলা গুণ পাইছে যে এইবোৰ তোমাৰ একদম বেয়া দে মই হাত ধুলোঁ কিন্তু সেই গুণটো থাকি যায় যে এইবোৰ বস্তু গুণ লোৱা ভাল নহয় বহি থাকা ইয়াত ঠিক আছে তেন্তে আপোনালোকে ৰেচিপিটো চাওক আৰু শেষত জনাবলৈ নাপাহৰিব আজি ভিডিঅ'টো চাই কেনে পালে কেৰাহীখন গৰম কৰি ল'লোঁ ইয়াতে এতিয়া অলপমান সৰহকৈ লং ইলাচি ডালচেনি ৰোষ্ট কৰি ল'লোঁ এতিয়া ঠাণ্ডা কৰি মিক্সিত মাৰি ল'লোঁ
এচামুচ গোটা জিৰা, গোটা ধনিয়া, গোটা চফ, আধা চামুচ জালুক আৰু এটা শুকান জলকীয়া ল'লোঁ। এই মছলাখিনিও অলপমান ৰ'ষ্ট কৰি ল'লোঁ। এইখিনিও ঠাণ্ডা কৰি মিক্সিত মাৰি ল'লোঁ। 6টামান পিঁয়াজ মিক্সিত পেষ্ট কৰি ল'লোঁ। এতিয়া কেৰাহীখন গৰম কৰি অলপমান সৰহকৈ মিঠাতেল গৰম কৰি ল'লোঁ। তেল গৰম হ'লত পিঁয়াজৰ পেষ্টখিনি ইয়াতে দি দিলোঁ। ভাজি আছোঁ পিঁয়াজৰ পেষ্টখিনি। এতিয়া ডাঙৰ চামুচেৰে এচামুচ আদা নহৰু পেষ্ট দিলোঁ। এতিয়া ইয়াতে দি দিছোঁ ডাঙৰ চামুচেৰে এচামুচ হালধি। এবাৰ কাশ্মীৰী মিৰ্চ পাউডাৰ দিয়া নাই, গতিকে ৰঙৰ কাৰণে হালধি অলপ বেছিকৈ দিলোঁ। প্ৰয়োজন মতে নিমখ দিলোঁ। আধা চামুচ দি দিলোঁ মিট মছলা। মছলাখিনি ভাজি ভাজি কেঁচা গোন্ধ যোৱাৰ পাছত এতিয়া ইয়াতে চিকেনখিনি দি দিলোঁ। মিডিয়াম ফ্লেমত 5 মিনিটৰ কাৰণে গোটেইখিনি ভাজি আছোঁ। এটা ডাঙৰ আলু 4 টুকুৰা কৰি দি দিলোঁ। আধা চামুচ লং ইলাচি ডালচেনি গুড়ি দি দিলোঁ। এতিয়া মিক্সিত মাৰি লোৱা বাকী মছলাখিনিও দি দিলোঁ। আকৌ মিডিয়াম ফ্লেমত 5 মিনিটৰ কাৰণে চিকেনখিনি এনেদৰে ভাজি ল'লোঁ। গ্ৰেভিখনৰ জোখাৰে গৰম পানী দিলোঁ। গেছটো মিডিয়ামতে ৰাখিছোঁ আৰু ঢাকি পেলাই 10 মিনিটৰ কাৰণে মাংসখিনি সিজিবলৈ দিলোঁ। মাংসখিনি সিজি আহিলে এতিয়া দি দিছোঁ আধা চামুচ গৰম মছলা। আধা চামুচ গৰু ঘিউ দিছোঁ। গেছটো অফ কৰি দিলোঁ। 5 মিনিটৰ কাৰণে ঢাকি দিলোঁ। আগতে পোলাও বনাইছিলোঁ। এইখন হৈছে প্ৰেছাৰ প্লেট।